हेलो गाइस की खबर आज आम मैं जब लो एफाले थामनेल सामनेल देखिए आपलोके गम पाले सके आम ता गई मजुली माने बिगेस्ट रिभार आइलैंड मजुली तो बोलो आम गई थको एरिया माने आम एक सेकेंड गाइस बस्तुबो थो दो बैक साइड रोड पूरा थो दिसो बोलक गई थको लेट्स गो गाइस फाइनली आम पका स्टाफ पाई गलो मैं घर पर ऊल् डायरेक्ट आम कत गई पाहर कत गई कत गई मजुली छोवालीजनी एजनी सो इतना आम गई मजुली जोवाई सो ये मजुली जी जी एया मजुलीर पुत्री और मैं मजुलीर हबलगिया जोवाई तो इतना मैं गई आसो मैं छोवालीजनी पढ़ाई थोड़ा मजुली छोवालीके चाम गई आज मैं हेरी कर जाओ मैं लड़की पटा मने मने बनाई ना से तो नगो मैं टॉप सीक्रेट गाइस ओटे हेई पालोई निबो तो पालोई क्या को ना बुआ तो আমি এই ফাইনালি পাই গৈছো তো আমি এতিয়া গৈ থাকো বলক তো লাহে লাহে আমাৰ ৰাস্তাবোৰ আৰু বনিবলৈ আৰম্ভ হৈছে চালিয়াকে কমপ্লিট হৈছে গৈ তো মোটামুটি আৰু 26 আগত মোটামুটি 26 আগত ৰাস্তা কমপ্লিট হৈ যাব মোটামুটি ৰাস্তাবোৰ ভালেই হৈছে একদম 50% ৰাস্তা ভাল 50% বেয়া নেকুৱা মানে আমাৰ ৰাস্তাবোৰ এতিয়া तो ये बेसि कथा नापातो बोलक मैं ब्लग तो एकदम आधा घंटा हो जाब इतना तो आधा रास्ता से इतना आहि पाइछुए आधा दख तो बोलक गई थको आमी निमारी घाट पाइस मैं आगे निमारी घाटो आसे इतना पामे अकमान आसे और तो इतना बोलक गई थको निमारी घाट आदि पार हम लगे आम ये रास्ता अकमान आसे गाइस अकमान से तक अपने पाब महाबाहु ब्रह्मपुत्र कि बेटा महाभारत ब्रह्मपुत्र कि भारत महाभारत ब्रह्मपुत्र पाब अकमान आगत फाइनली ब्रह्मपुत्र मैं पाई गलो ब्रह्मपुत्र पानी चानी शुकाई पूरा खतराके इतना मैं बरखुण खोजकाढ़ी जाम गाड़ी ले जाम ये नाजाने गाइस गाड़ी ले जाम दिया पानी ना बाली गाड़ी ले जाम देखिब पाइसे पानी शुकाई पूरा बाली देखिसा कमला बाई है ब्रह्मपुत्र पाई गलो गाइस तो चाई थक या ब्रह्मपुत्र नई चालिया एकदम पूरा रास्ता घाट मैं अलग बेया गाइस रास्ता घाट अलग भल आছিলে रास्ता एक ना चलि जाए फेरी दिहे जाम आम दियकचोन आप लोग देखने के लिए पा रहे हैं रास्ता बहुत खराब है आप लोग रास्ता को इग्नोर कीजिए मुझे फोकस कीजिए तभी आप लोगों को वीडियो अच्छा लगेगा ठीक है गाइस मैंने रास्ता तो इग्नोर करो उसको फोकस करो ठीक है तो चलो फोकस करके चलते हैं हम बर्तमान पाई गलो घाट पाई गलो फेरी मानु देखिब पाइसे पूरा मानु आहि गइसे एखन फेरी ओलाले
তো এয়া দেখিব পাইছে কিবা ৰিয়েকশ্যন দিছে মোবাইলৰ পৰা নিনিবলৈ আমাৰ বৰফৰ পানী খাম আছো এতিয়া আমি পুৰা ঘাটত আছোঁ এতিয়া মানুহ যেতিয়া ভৰ্তি হ'ব তেতিয়াই যামগৈ তো দেখিব পাইছে ব্ৰহ্মপুত্ৰৰ মাজত নাই মানে ৰাতিত আছোঁ এতিয়া যামগৈ আমি ফালেদি তো আমাৰ ইয়াত খোৱা পৰ্বটো আৰম্ভ হৈ গ'ল মানে গাইজ ৰ'দটো আছে মানে অকণ ফটো চটো অকণ থামনেলৰ কাৰণে মাৰি লওঁ তাৰপৰা আমি গৈ আছোঁ দেই গাইজ তো মানুহ চানুহ উঠিলে আৰু পূৰা একদম গাইজ এতিয়া আমি ফেৰীত আহি গ'লোঁ পূৰা ডাইৰেক্ট তো এতিয়া মা ব্ৰহ্মপুত্ৰক চিন্তি গৈ থাকোঁ আৰু দিয়ক গাইজ কৃষ্ণ লাভ ইউ হেল্ল' গাইজ এতিয়া আমি ফাইনেলি পূৰা ব্ৰহ্মপুত্ৰৰ মাজে মাজে গৈ আছোঁ এতিয়া পামগৈ আৰু মাজুলী মানে এতিয়া মানুহবোৰ পূৰা আহি আছে কাৰণে আমি গাড়ীটোতে বহি লৈছোঁ যিহেতু ব্লগটোতো বনাব লাগিব ন ইমান মানুহৰ আগত বনাই ভাল নালাগে মানে মই ইমান কনফিডেঞ্চ নাইকিয়া হৈ গৈছে ইয়াত মানে মোবাইলটো টুৱাইটো এনেকৈ ভিডিঅ' বনাবলৈ তো আমি গাড়ী ভিতৰত বিন্দাছ বহি লৈছোঁ চাব পাৰে পূৰা নৈ ভিতৰতে গৈ আছোঁ মানুহ আগফালে পিছফালে গোটেই মানুহ ইয়াৰ পিছফালে দেখিব পাইছে গাড়ী তাতে মানুহ বহি আছে পূৰা আৰু এয়া বেলিটো এয়া আছে কাৰণে অকণ কোৱালিটিটো আপোনালোকে বেয়া পাব পাৰে কিন্তু আপোনালোকে এইবোৰ চলাই দিয়ক তো আমি পামগৈ আৰু হেৰিখন মানে বহুত লাহে লাহে গৈ আছে সেইকাৰণে মানে এইবোৰ চাইডে চাইডে এইবোৰ চব বালি চাপৰি তো আপোনালোকে ক'ব নাজিলে ব্লগটো কেনেকুৱা লাগিছে যদি বেয়া লাগিছে আপোনালোকে তো মই পাছলৈ ভাল ভাল ভিডিঅ' বনাই আছোঁ বাৰু তো আজি ভিডিঅ'টো এনেকৈ চলাই দিয়ক মানে আজি অকণ বেয়া হৈছে কোৱালিটিটো মই গম পাইছোঁ বাৰু তো ৰ'দটো মানে এনেকৈ আছে এনেকৈ ভাল আহিলে হয় কিন্তু এতিয়া বেয়া আহিছে মানে ৰ'দটো বেক চাইডতে আছে যে আমাৰ তো আজি কাৰণে চলাই দিয়ক আৰু পূৰা গৈ থাকোঁ ব'লক গাইছে মোবাইলে কৰিবলৈ ভয় হৈছে গাইছে একো আমি পাই গৈছে এতিয়া ধুনীয়াকৈ গামলা কেনেকুৱা লাগিছে মজা লাগিছে নে গাইজ চব কি চালিয়া লাগিছে একদম বেলিটো পূৰা ডুবিব হৈছে আৰু বেলি পূৰা এনেকৈ ডুবি যাব পূৰা আমি এইফালেদি গৈ আছোঁ পূৰা বিন্দাছ কেনেকুৱা লাগিছে গাইজ জনাব কেনেকুৱা লাগিছে গাইজ পূৰা মানুহ দেখিব পাইছে হেল্ল' গাইজ ফাইনেলি পাই গ'লোঁ আমি মাজুলী ব্ৰহ্মপুত্ৰক দেৱীক সাক্ষী কৰি আমি পাই গ'লোঁ মাজুলী পূৰা এতিয়া যোৱা কথা মাজুলীলৈ তো লেটছ গো আমি গৈ থাকোঁ পূৰা মাজুলী দেখিব পাইছে মাজুলী পাই গ'লোঁ আৰু বেলি ডুবিব হৈছে আৰু আমিও পাই গৈছোঁ মাজুলী গাইজ তো গৈ থাকোঁ ব'লক লাহে লাহে বিনা অনুমতিত ফাইনেলি গাইজ আমি মাজুলী পাই গ'লোঁ মানে ৱেলকাম টু মাজুলী গাইজ এতিয়া মানে আমি এতিয়া মানে আমি গৈ আছোঁ মাজুলীৰ পৰা ভিতৰত আমি এতিয়া ফেৰীবান আমি গৈ আছোঁ মানে এতিয়া আমি গৈ আছোঁ মাজুলী এজনী ছোৱালী যোনজনী দুখ পাইছে ছোৱালীজনীক খবৰ ল'বলৈ যাওঁ এতিয়া তো আপোনালোকে যদি ছোৱালীজনী চাব বিচাৰে তো ব'লক আমাৰ আগে আগে মানুহ গৈ আছে সেই ছোৱালীজনীক চাবলৈ তো আমিও গৈ আছোঁ কোনজনী ছোৱালী দুখ পালে মাজুলীত এই জুবিন দা গান তাত যে কৈছিলে ছোৱালীজনীয়ে দুখ পালে বুলি ছোৱালীজনী এটা খবৰ ল'বলৈ যাওঁ গাইজ ব'লক আপোনালোকে চাই থাকক